নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত গণিত কিতাপৰ দ্বিতীয়টো পাঠৰ কমন এনচাৰখিনি দিম। দ্বিতীয় পাঠটোৰ নাম হ'ল বহুপদ। কমনখিনি মই কি হিচাপত দিম সেইটো তোমালোকক কৈ দিওঁ। মোৰ লগত আছে 2017 চনৰ গণিতৰ প্ৰশ্নাৱলী। এইখন মেট্ৰিকত অহা প্ৰশ্ন হয় 2017 চনত। 2018 চনত অহা গণিতৰ প্ৰশ্ন এইখন তোমালোকে চাব পাৰা। এইখন 2019ত অহা গণিতৰ প্ৰশ্ন আৰু এইখন হ'ল 2020 চনত অহা গণিতৰ প্ৰশ্ন। গতিকে আমি এই তিনিখন প্ৰশ্ন আঁতৰত থৈছোঁ আৰু আমি আহিছোঁ গণিতৰ 2020 চনত অহা গণিতৰ প্ৰশ্নখনলৈ। আৰু তোমালোকৰ কিতাপৰ বহুপদ পাঠটিৰ পৰা 2020 চনত দুটা প্ৰশ্ন আহিছিল। প্ৰথম প্ৰশ্নটো হ'ল 3 নম্বৰ প্ৰশ্নটো বহুপদ পাঠটিৰ পৰা আহিছিল, 1 নম্বৰী প্ৰশ্ন। আৰু এটা প্ৰশ্ন আহিছিল 23 নম্বৰ প্ৰশ্নটো। 23 নম্বৰ প্ৰশ্নটো বহুপদ পাঠটিৰ পৰা কটা আহিছিল। এই প্ৰশ্নটো মাৰ্ক আছিল 3 নম্বৰ। গতিকে তোমালোকৰ মেট্ৰিকত বহুপদ পাঠটিৰ পৰা 4 নম্বৰ আহিব। 4 নম্বৰটো আহিব এটা 1 নম্বৰী প্ৰশ্ন আৰু এটা 3 নম্বৰী প্ৰশ্ন। মুঠ 4 মাৰ্কছ আহিব। গতিকে আমি বহুপদ পাঠটিৰ পৰা 1 নম্বৰী প্ৰশ্ন এটা ওলাম আৰু এটা 3 নম্বৰীয়া প্ৰশ্ন ওলাব লাগিব। গতিকে 2.1 অনুশীলনীলৈ আগবাঢ়ো। 2.1 অনুশীলনী তোমালোকৰ পৰীক্ষাত নাহে। হয় বন্ধুসকল, তোমালোকে ঠিকেই শুনিছে, 2.1 অনুশীলনী তোমাৰ মেট্ৰিকত প্ৰশ্ন নাহে। তাৰপিছত আমি আগবাঢ়ো 2.2লৈ। 2.2ৰ 3 নম্বৰ প্ৰশ্ন, 1ৰ 3 নম্বৰ প্ৰশ্নটো। এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট। এই বছৰ মেট্ৰিকত এই প্ৰশ্নটো আহিব। প্ৰশ্নটো হ'ল 6x² - 3 - 7xৰ এটা শূন্য কোনটো হ'ব? এনেধৰণে 4টা অপশ্যন থাকিব। 4টা অপশ্যনৰ যিকোনো এটা অপশ্যন শুদ্ধ হ'ব, সেইটো তোমালোকে লিখিব লাগিব। গতিকে 1 নম্বৰী প্ৰশ্নটোৰ কমন হৈ গ'ল। আমি এতিয়া আগবাঢ়ো 3 নম্বৰী প্ৰশ্নটোৰ কমনলৈ। 3 নম্বৰ প্ৰশ্নটোৰ কমন দিবলৈ যাওঁতে আমি 2.3ৰ পৰা আহিব সেই 3 নম্বৰী প্ৰশ্নটো। 2020 চনত আহিছিল 1ৰ 3 নম্বৰ প্ৰশ্নটো, 2020 চনত আহিছিল। এইবাৰ কমন হিচাপে তোমালোকৰ এই প্ৰশ্নটো আহিব। ঠিক 2.2ৰ আগৰ পৃষ্ঠাত আছে, পৃষ্ঠা নং 38ত আছে। তোমালোকে কিতাপখন মেলি চাই লোৱা। তাৰ উদাহৰণ নম্বৰ 9টো এইবাৰ মেট্ৰিক পৰীক্ষাত আহিব কমন। প্ৰশ্নটো তোমালোকে স্ক্ৰীণত দেখিবলৈ পাইছা। এই প্ৰশ্নটো তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ বাবে খুব ইম্পৰ্টেণ্ট। যদি তোমালোকক প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনখিনি লাগে, যিকোনো ছাবজেক্টৰে হওক, তোমালোকে ডিছক্ৰিপশ্যনত হোৱাটছএপ গ্ৰুপৰ লিংক আছে, তাত যাই জইন হ'ব পাৰিবা। আৰু এই চেনেলত মেট্ৰিক পৰীক্ষাৰ লগত জড়িত সকলোবোৰ তথ্য আপলোড কৰা হয়। গতিকে চেনেলটো ভিজিট কৰিবা। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব। ধন্যবাদ।